নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ যিসকলে এই বৰ্ষ অৰ্থাৎ 2025 বৰ্ষত এইচএছ ফাইনেল এক্সামিনেশ্যন দিবা তোমালোকৰ বাবে আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ পলিটিকেল সায়েন্স কিতাপখনৰ পৰা কেইটামান খুবেই ইম্পৰ্টেণ্ট শৰ্ট কুৱেশ্যন এনসাৰ লৈ আহিছোঁ, যিবিলাক কুৱেশ্যনছ তোমালোকৰ এই বৰ্ষৰ এক্সামত অহাৰ খুবেই সম্ভাৱনা আছে। সো তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাবা। সো বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে প্ৰথম কুৱেশ্যনছটো দিয়া আছে, সোভিয়েট ইউনিয়নে কি আদৰ্শক ভিত্তি কৰিছিল। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে সোভিয়েট ইউনিয়নে সাম্যবাদী আদৰ্শক ভিত্তি কৰিছিল। তাৰপিছত কুৱেশ্যনছ নম্বৰ 2টোত দিয়া আছে, সোভিয়েট সমাজবাদী গণৰাজ্যত কেইখন গণৰাজ্য আছিল। ইয়াৰ এনসাৰটো হৈছে 15খন। তাৰপিছত কুৱেশ্যনছ নম্বৰ 3টোত দিয়া আছে, বলছেভিক কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল। ইয়াৰ এনসাৰটো হৈছে বলছেভিক কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক আছিল লেনিন। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 4টোত দিয়া আছে, কোন বছৰত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSRৰ আসনখন হস্তগত কৰিছিল। ইয়াৰ এনসাৰটো হৈছে 1991 চনত ৰাছিয়াই ৰাষ্ট্ৰসংঘত USSRৰ আসনখন হস্তগত কৰিছিল। তাৰপিছত কুৱেশ্যনছ নম্বৰ 5টোত দিয়া আছে, মিখাইল গৰ্বাচেভ কোন আছিল। এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰ ৰিপিট হোৱা কুৱেশ্যনছ হয়। ইয়াৰ এনসাৰটো হৈছে মিখাইল গৰ্বাচেভ 1985 চনৰ সোভিয়েট ৰাছিয়াৰ সাম্যবাদী দলৰ সাধাৰণ সম্পাদক আছিল, লগতে তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল। সো এই কুৱেশ্যনছটো যদি তোমালোকক 2 মাৰ্কছত দিয়ে এনসাৰটো এইটোৱে লিখিবা, আৰু 1 মাৰ্কছত দিলেও এনসাৰটো এইটোৱে লিখিবা। তাৰপিছত কুৱেশ্যনছ নম্বৰ 6টোত দিয়া আছে, CISৰ সম্পূৰ্ণ ৰূপটো লিখা। ইয়াৰ এনসাৰটো হৈছে CISৰ সম্পূৰ্ণ ৰূপটো হ'ল কমনৱেলথ অফ ইণ্ডিপেণ্ডেণ্ট ষ্টেটছ, স্বাধীন ৰাষ্ট্ৰৰ কমনৱেলথ। তাৰপিছত কুৱেশ্যনছ নম্বৰ 7টোত দিয়া আছে, ৱাৰছ চুক্তিখন কোন চনত ভংগ কৰা হৈছিল। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে। ইয়াৰ এনসাৰটো হৈছে ৱাৰছ চুক্তিখন 1991 চনত ভংগ কৰা হৈছিল। কুৱেশ্যনছ নম্বৰ 8লৈ আগবঢ়াৰ আগতে তোমালোকক মই এটা কথা জনাই দিওঁ যে মই এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে সকলো ছাবজেক্টৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰৰ PDF ফাইল হোৱাটছএপ চেনেলত দি আছোঁ। সো তোমালোকে যদি কোনোবাই হোৱাটছএপ চেনেল জইন হোৱা নাই তেতিয়াহ'লে তোমালোকে নিশ্চয় জইন কৰি ল'বা। হোৱাটছএপ চেনেলৰ লিংক তোমালোকে ভিডিঅ'ৰ কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যন বক্সত পাই যাবা। তাত জইন হৈ ল'লে তোমালোকৰ খুবেই হেল্পফুল হ'ব এক্সামৰ বাবে। কুৱেশ্যনছ নম্বৰ 8টোত দিয়া আছে, সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন কি। ইয়াৰ এনসাৰটো হৈছে সোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰখন হ'ল ৰাছিয়া। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 9টোত দিয়া আছে, ৰাছিয়াত সমাজবাদী বিপ্লৱ কিমান চনত হৈছিল। ইয়াৰ এনসাৰটো হৈছে 1917 চনত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 10টোত দিয়া আছে, 1950 চনত তিব্বতীৰ ৰাজনৈতিক আৰু ধৰ্মীয় নেতা কোন আছিল। ইয়াৰ এনসাৰটো হৈছে দালাই লামা। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 11টোত দিয়া আছে, কোন বছৰত ASEANৰ আঞ্চলিক মঞ্চ স্থাপন কৰা হৈছিল। ইয়াৰ এনসাৰটো হৈছে 1967 চনত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 12ত দিয়া আছে, ইউৰোপীয় সংঘ কোন চনত স্থাপন হৈছিল। ইয়াৰ এনসাৰটো হৈছে 1992 চনত। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ 13ত দিয়া আছে, ইউৰোপীয় সংঘৰ সদস্যৰ সংখ্যা কিমান। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে 12খন। তাৰপিছত কুৱেশ্যনছ নম্বৰ 13ত দিয়া আছে, ভাৰত ASEANৰ সদস্য হয়নে। ইয়াৰ এনসাৰটো হৈছে নহয়। ইয়াতে কুৱেশ্যনছ নম্বৰ 14 হ'ব লাগিছিল, টাইপিঙত মিষ্টেক হৈছে এইটো। তাৰপিছত কুৱেশ্যনছ নম্বৰ 14ত দিয়া আছে, ক্ষমতা বন্দুকৰ নলীৰ মাজেৰে আহে কথাষাৰ কোনে কৈছিল। ইয়াৰ এনসাৰটো হৈছে মাও চেতুং, অৰ্থাৎ উক্ত কথাষাৰ মাও চেতুঙে কৈছিল। তাৰপিছত কুৱেশ্যনছ নম্বৰ 15ত দিয়া আছে, কোন বছৰত একক বজাৰৰ সৃষ্টি কৰা হৈছিল। এই কুৱেশ্যনছটো ভেৰি ইম্পৰ্টেণ্ট হয়। ইয়াৰ এনসাৰটো হৈছে 2009 চনত। তাৰপিছত কুৱেশ্যনছ নম্বৰ 16টোত দিয়া আছে, কোনখন দেশক বিশ্ব ক্ষমতাৰ তৃতীয় বিকল্প বুলি কোৱা হয়। চীন দেশক। এই কুৱেশ্যনছটো ভালকৈ চাবা, এইটো খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত কুৱেশ্যনছ নম্বৰ 17ত দিয়া আছে, ভাৰত চীন দেশৰ যুদ্ধ কেতিয়া হৈছিল। ইয়াৰ এনসাৰটো হৈছে 1962 চনত। এই কুৱেশ্যনছটো বিভিন্ন ধৰণৰ কম্পাৰিটিভ এক্সামতো আহে, সো এইটো মনত ৰাখি থ'বা ভালকৈ। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 18লৈ, ইউৰোপীয় সংঘই উমৈহতীয়াভাৱে কি মুদ্ৰা ব্যৱহাৰ কৰে। ইয়াৰ এনসাৰটো হৈছে ইউৰো। এইটোও খুবেই ইম্পৰ্টেণ্ট হয় আৰু এক্সামত কেতিয়াবা তোমালোকক এই কুৱেশ্যনছটো এনেকৈ সুধিব পাৰে যে ইউৰো কি। তেতিয়া তোমালোকে কুৱেশ্যনটো এনসাৰ লিখিবা, অৰ্থাৎ ইউৰো হৈছে ইউৰোপীয় সংঘই উমৈহতীয়াভাৱে ব্যৱহাৰ কৰা মুদ্ৰা। সো এতিয়া আহা কুৱেশ্যনছ নম্বৰ 19লৈ, চীনৰ মুক্তধাৰ নীতি কি। এই কুৱেশ্যনছটো বহুবাৰ ৰিপিট হৈছে প্ৰিভিয়াছ ইয়াৰৰ এক্সামত, সো এইটোও ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে চীন দেশৰ অৰ্থনৈতিক সংস্কাৰ আঁচনি, অৰ্থাৎ মুক্তধাৰ মানে হৈছে চীন দেশৰ অৰ্থনৈতিক সংস্কাৰ আঁচনি, আৰু 1978 চনত মুক্ত দুৱাৰ বা খোলা দুৱাৰ নীতি ঘোষণা কৰিছিল। এক্সামত তোমালোকক মুক্ত দুৱাৰ বুলি নিদি খোলা দুৱাৰ বুলিও দিব পাৰে, সো চাই ল'বা তোমালোকে কি দিয়ে। এতিয়া আহা কুৱেশ্যনছ নম্বৰ 20লৈ, WTOৰ সম্পূৰ্ণ ৰূপ কি। ইয়াৰ এনসাৰটো হৈছে WTOৰ সম্পূৰ্ণ ৰূপ হৈছে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন, আৰু লগতে তোমালোকে ASEANৰ সম্পূৰ্ণ ৰূপটোও চাই থ'বা, এইটোও খুবেই ইম্পৰ্টেণ্ট হয়। ASEANৰ সম্পূৰ্ণ ৰূপটো হৈছে দ্য এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ।
সো কুৱেশ্যনছ নম্বৰ 21লৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত প্ৰথমবাৰৰ বাবে বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো 2025 বৰ্ষৰ HS ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ এইটো চেনেলৰ যোগেদি। সো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'লে খুবেই হেল্পফুল হ'ব। এতিয়া কুৱেশ্যনছ নম্বৰ 21লৈ কোন বছৰত ARFৰ প্ৰতিষ্ঠা হৈছিল? ইয়াৰ এনচাৰটো হৈছে 1994 চনত। আৰু ARFৰ সম্পূৰ্ণ ৰূপটো হৈছে ASEAN Regional Forum। কেতিয়াবা ইয়াৰে ফুল ফৰ্মটো সুধি দিব পাৰে, সো সেইকাৰণে মই দি দিছোঁ। এতিয়া কুৱেশ্যনছ নম্বৰ 22লৈ ভাৰতে কোন চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল? ইয়াৰ এনচাৰটো হৈছে 1991 চনত। অৰ্থাৎ ভাৰতে 1991 চনত অৰ্থনৈতিক সংস্কাৰ আৰম্ভ কৰিছিল। এতিয়া কুৱেশ্যনছ নম্বৰ 23লৈ চীনৰ সাম্যবাদী বিপ্লৱৰ নেতা কোন আছিল? ইয়াৰ এনচাৰটো হৈছে মাও জেডুং। এইটোও খুবেই ইম্পৰ্টেণ্ট হয়, এইটো মাও জেডুং হ'ব লাগিছিল, টাইপিঙত মিষ্টেক হৈছে, এইটো তোমালোকে শুধৰাই ল'বা। এতিয়া কুৱেশ্যনছ নম্বৰ 24লৈ কোন চনত ভাৰত আৰু পাকিস্তানে আণৱিক পৰীক্ষা সংঘটিত কৰিছিল? এই কুৱেশ্যনছটো প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যনছ হয়, সো এইটোও ভালকৈ চাবা। ইয়াৰ এনচাৰটো হৈছে 1998 চনত। তাৰপিছত কুৱেশ্যনছ নম্বৰ 25ত দিয়া আছে চীন দক্ষিণ এছিয়াৰ এটা অংশ নে? ইয়াৰ এনচাৰ হৈছে নহয়, অৰ্থাৎ চীন দক্ষিণ এছিয়াৰ এটা অংশ নহয়। আৰু দক্ষিণ এছিয়াৰ কোনবিলাক দেশ হয় সেইবিলাকো তোমালোকে চাই ল'বা বা পৰৱৰ্তী ভিডিঅ'ত মই দি দিম। এতিয়া কুৱেশ্যনছ নম্বৰ 26লৈ কোন বছৰত মালদ্বীপত বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল? ইয়াৰ এনচাৰটো হৈছে 2005 চনত। এতিয়া কুৱেশ্যনছ নম্বৰ 27লৈ কৰা শ্ৰীলংকাৰ ৰাজনীতিৰ সংখ্যাগুৰু ডে সম্প্ৰদায়ৰ দ্বাৰা অৱনমিত, খালী ঠাই পূৰ কৰা। ইয়াৰ এনচাৰটো হৈছে হিংঘলি। এতিয়া নেক্সট কুৱেশ্যনটোলৈ সাৰ্ক কেতিয়া গঠিত হৈছিল? ইয়াৰ এনচাৰটো হৈছে সাৰ্ক 1985 চনৰ 8 ডিচেম্বৰত গঠিত হৈছিল। আৰু লগতে তোমালোকে সাৰ্কৰ সম্পূৰ্ণ ৰূপটোও চাই থ'বা। এতিয়া কুৱেশ্যনছ নম্বৰ 29লৈ ভাৰত আৰু পাকিস্তান কেতিয়া একোখন স্বাধীন ৰাষ্ট্ৰ হৈছিল? এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু কম্পাৰিটিভ এক্সামৰ বাবে এইটো খুবেই ইম্পৰ্টেণ্ট হয়। সো ভাৰত কেতিয়া স্বাধীন হৈছিল প্ৰায়ভাগে হয়তো জানা, 1947 চনৰ 15 আগষ্ট, আৰু পাকিস্তান তাৰ পিছদিনাই অৰ্থাৎ 14 আগষ্টত স্বাধীন হৈছিল। এতিয়া কুৱেশ্যনছ নম্বৰ 30লৈ কোন ঠাইত পঞ্চদশ সাৰ্কৰ শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰটো হৈছে 2008 চনত কলম্বিয়াত, অৰ্থাৎ কলম্বিয়া ক'ত আছে? শ্ৰীলংকাত। এতিয়া কুৱেশ্যনছ নম্বৰ 31লৈ কোনগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল? ইয়াৰ এনচাৰটো হৈছে অটল বিহাৰী বাজপেয়ীয়ে। এতিয়া কুৱেশ্যনছ নম্বৰ 32লৈ শ্ৰীলংকা কেতিয়া স্বাধীন হৈছিল? ইয়াৰ এনচাৰটো হৈছে শ্ৰীলংকা 1948 চনত স্বাধীন হৈছিল। সো আজিৰ এই ভিডিঅ'টো যিহেতু বহু বেছি লং হৈ যাব, আজিৰ এই ভিডিঅ'টোত মই এইকেইটাই কুৱেশ্যন এনচাৰ আলোচনা কৰিছোঁ আৰু ইয়াৰে পাৰ্ট 2 ভিডিঅ' আহিব, অৰ্থাৎ আৰু কেইটামান শ্বৰ্ট কুৱেশ্যন এনচাৰ বাকী আছে, মই পৰৱৰ্তী ভিডিঅ'টোত আলোচনা কৰি দিম। সো আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু যিসকলে হোৱাটছএপ চেনেলত জইন হোৱা নাই জইন হৈ ল'বা, খুবেই হেল্পফুল হ'ব। সো তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম, বন্দে মাতৰম।